আজি যিহেতুকে ঘৰতে আছোঁ তেনেহ'লে ঘৰৰে থকা ভিডিঅ'টি এটি দেখাওঁ। ফাৰ্ষ্ট মই ঘৰত যিহেতুকে আছোঁ আজি তো ফাৰ্ষ্ট গা পা ধুই মই ৰেডি হৈ গ'লোঁ ধুনীয়াকৈ। ইয়াৰ পাছত মই ঠিক কৰিব ধৰিলোঁ বিচনাৰ পিছত ঘৰ চৰ মুচি সকলোবোৰ ঠিক কৰিলোঁ। ইয়াৰ পিছত মই অকণমান মুখত ক্ৰীম চিম লগালোঁ আৰু মূৰটো যিহেতুকে ভিজাইছিলোঁ তো সেইটো ঠিক কৰি ল'লোঁ। ইয়াৰ পিছত মই গুচি গ'লোঁ ৰুটি বনাবলৈ। ৰুটি বনাই পেলাই মই আলু ভাজিলোঁ, আলু কাটিলোঁ, আলু কাটি ভাজি মই আৰু মাহী আলু ভাজা খালোঁ। ইয়াৰ পিছত ভাবিলোঁ অকণমান আৰামে কৰোঁ। তাৰ আগত মই দেখাওঁ আপোনালোকক আমাৰ ঘৰৰ নতুন সদস্য, এয়া হ'ল টিকু, নতুনকৈ আহিছে দেই আমাৰ ঘৰত। ইয়াৰ পিছত গুচি গ'লোঁ অকণমান আৰাম কৰিবলৈ। আৰাম কৰি থাকোঁতে অকণমান মোবাইলটোকো চালোঁ আৰু মোবাইলটো চোৱা যিহেতুকে হোৱা নাছিল। ইয়াৰ পিছত চাওঁ যে মাহী টিকুক লৈ আহি পেলাই তাক খুৱাব ধৰিলে কাৰণ তাৰ ভোক লাগিছিল। ইয়াৰ পিছত মই লগাব ধৰিলোঁ মূৰত তেল। এইটো তেলটো ইমানেই ভাল মই কি ক'ম আৰু মই বিৰাট ভাল পাওঁ আৰু গোন্ধটোও বঢ়িয়া, আদিবাসী তেল মই লগাই আছোঁ। যদি আপোনালোকেও লগায় তেতিয়াহ'লে লগাব পাৰে আৰু বহুতেই ভাল আৰু মানে কি ক'ম আৰু এইটো তেলটোৰ কথা বহুতেই ভাল। ইয়াৰ পাছত মই গুচি গ'লোঁ টিউশ্যন পঢ়াবলৈ অকণমান ৰেষ্ট কৰি। টিউশ্যন পঢ়াব যাওঁতে যে চাওঁ সিহঁতেতো ঘৰত কোনো নাই তো মই গুচি আহিলোঁ ঘৰলৈ আহি পেলাই আমাৰ সকলোৱে ক'লে যে যাওঁ ব'লা হেৰিলৈ নদীখন আমি পানী চাবলৈ আহি গ'লোঁ। এয়া চাওকচোন আমাৰ পথাৰখন কিমান পানী হৈছে পথাৰত, মানে কি ক'ম আৰু ইমান ধুনীয়া বতৰ আছিল, ইমান ধুনীয়া ঠাই আছিল। মই ভিডিঅ' বনাই আছিলোঁ, চব বেয়া হৈ গৈছে এতিয়া উপায় নাই আৰু কি কৰা যাব। আৰু মানে এইখিনি চাই লৈ আমাৰো মন চন বেয়া লাগিল কাৰণ ইমান পানী হৈছে। তো আমাৰ ঘৰলৈ আহিলোঁ এইখিনি চায়েই আৰু এইখিনিতে মই ব্লগটো শেষ কৰিলোঁ।